আপনার নামটো ক'ব মোৰ নাম চন্দন দাস আৰু এড্ৰেছটো দিব ভালকৈ মোৰ ঘৰ গোপাল বজাৰ ইণ্ডাষ্ট্ৰি চক নলবাৰী টাউনৰ ভিতৰত আপোনাৰ ফোন নম্বৰ দিবচোন 9854674419 আচ্ছা আপুনি এই মানে কেতিয়াবা জড়িত হৈছে ফাৰ্মখনৰ লগত মই 2013 চনৰ পৰা 2013 চন তেতিয়া আপুনি কিমানটা পোৱালি নিছিলে মই প্ৰথম 50টা পোৱালিৰ পৰা আৰম্ভ কৰিছিলোঁ 50টা পোৱালি হয় 50টা পোৱালি কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰাই আনিছিলোঁ কৃষি বিজ্ঞান কেন্দ্ৰ আচ্ছা আৰু আপুনি যেতিয়া মানে ষ্টাৰ্ট কৰিছিলে আপুনি ক'ৰবাত ট্ৰেইনিং লৈছিলে নে জাষ্ট আপুনি বেলেগৰ পৰা আইডিয়া লোৱা তেনেকৈ জাষ্ট মই তেনেকুৱা কোনো ট্ৰেইনিং লোৱা নাছিলোঁ তথাপিতো কৃষি বিজ্ঞান কেন্দ্ৰৰ ডক্টৰ আলফান আলী ছাৰৰ দ্বাৰা সেইখিনি মই জানি লৈছোঁ যে ট্ৰেইনিঙৰ নিচিনাই হৈছিল আচ্ছা তেখেতে বুজাই দিছিল কি কৰিব লাগে কি কৰিব নালাগে আচ্ছা আচ্ছা আপুনি ইয়াত কি পোৱালি ৰাখিছে ইয়াত এতিয়া হয় মই বৰ্তমান ইয়াত লোকেল মুৰ্গীৰ পোৱালি ৰাখিছোঁ গোটেইখিনি লোকেল মুৰ্গী ন হয় অকল লোকেল মুৰ্গী অকল লোকেল মুৰ্গী ত' আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া আপোনাৰ কিমানটা পোৱালি আছে এতিয়া টোটেল 200 পোৱালি আছে 200 পোৱালি ন আৰু আচ্ছা আপুনি ইয়াত ফিড কি দিয়ে মানে ফিড বৰ্তমান মই যিটো আপোনাৰ মাকৈ গুড়ি দিয়া যায় এটা সময়ত আৰু এটা সময়ত আমাৰ কিনাৰ অনা যিটো ব্ৰইলাৰৰ ষ্টাৰ্টাৰ বুলি কোৱা যায় ব্ৰইলাৰৰ ষ্টাৰ্টাৰ দিয়ে ন সেইটো দিয়া যায় আৰু ভিটামিন তেনেকুৱা কিবা দিছে নেকি ভিটামিন দিয়া মাজে মাজে আমাৰ লিভাৰৰ টনিকটো দিয়া যায় যাতে মুৰ্গীটো সুস্থ হৈ থাকে ভিটামিন বুলি তেনেকুৱা কোনো দিব নালাগে ভিটামিন দিয়া নাই ন এইখিনি লোকেল মুৰ্গী যিহেতু অঁ আচ্ছা আচ্ছা মানে আপুনি ধৰক যদি নতুন কৃষক এজনে যদি ষ্টাৰ্ট কৰিব বিচাৰে তেখেতে মানে কিমান মুৰ্গীৰ পৰা ষ্টাৰ্ট কৰিব লাগে আৰু তেখেতে মানে কেনেকুৱা ধৰণৰ অসুবিধা পাব পাৰে ফাৰ্ষ্ট যেতিয়া ষ্টাৰ্ট কৰিব মানে আপোনাৰ যিমান এক্সপিৰিয়েঞ্চ হ'ল মানে হয় তেখেতে মোটামুটি 200 বা 300 মুৰ্গীৰ পৰা ষ্টাৰ্ট কৰিব লাগে যাতে ইনভেষ্টমেণ্টটো কম হয় আৰু লছ হ'লেও লছটো কমকৈ থাকে লছটো কমকৈ থাকে ন হয় ধৰকচোন এতিয়া 1000 পোৱালি পুহিলে 1000ত যিমান ইনভেষ্ট হ'ব লছ হ'লেতো সিমানো লছ হৈ যাব তাৰোপৰি ইয়াত বিভিন্ন ধৰণৰ বেমাৰ আহে যেনেকৈ ধৰক ইয়াতে দুই এটা বেমাৰ আছিল বসন্ত ওলাই মুৰ্গীৰ বসন্ত ওলোৱা এতিয়া আছে নেকি তেনেকৈ এতিয়া আছে মই এটা দেখুৱাব পাৰোঁ আপোনাক দেখুৱাই দিবচোন হয় এনেকুৱা ধৰণৰ বেমাৰ আহে যিবোৰ বেমাৰটো আপুনি কি বুলি ক'লে বসন্ত বুলি বসন্ত ন পক্স হয় এনেধৰণৰ বেমাৰ তাৰোপৰিও বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আহি থাকে তথাপিতো মোৰ ইয়াত হৈছিল পক্স বেমাৰ এতিয়া আপুনি দেখাব পাৰিব নেকি মানে তেনেকুৱাকৈ হয় মই এটা চাই মানে চকুটো মানে কি বিজলুৱা টাইপ হৈ থাকে বিজলুৱা টাইপ হয় কিছুমানৰ চকুটো ফুলি আহে বিভিন্ন ধৰণৰ চকুত ওলাই মুখৰ উৎপাদ ওলাই আচ্ছা আচ্ছা ইয়াৰ পৰা লাহে লাহে এনেধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ থাকে আচ্ছা আচ্ছা আৰু আপুনি কি বেমাৰ পাইছে মানে যিমান দিন কৰিলে আৰু হয় বিশেষকৈ ভেকচিন নামাৰিলে আই বি ডিটো সঘনাই হয় ইয়াত IBD ন IBD মানে তাত গাম্বৰা বুলি কোৱা যায় গাম্বৰা হয় নেকি তাত ভেকচিন দিবলৈ যদি তাৰ আপুনি ভেকচিন নিদিলে বাৰু পিছত যদি বেমাৰ হ'লে ভাল কৰিব পৰা উপায় আছে নাই ভাল কৰিব পৰা উপায় মানে তেনেকুৱা ভাল কৰি ভাইৰেল ইনফেকশ্যন হ'লে কোনো ধৰণৰ ভাল কৰিব পৰা উপায় নাথাকে আচ্ছা পিছত মানে কণ্ট্ৰল কৰাটো দিগদাৰ মানে এইটো বিয়পি যায় ন এইটো বিয়পি যায় আচ্ছা আচ্ছা বাৰু আপোনাৰ এইপিনেও আছে ন ফাৰ্ষ্ট মানে এটা পোৱালিৰ দাম কিমান হয় আপোনাৰ লোকেল মুৰ্গী পোৱালি এটাৰ দাম 45 পৰা 50 টকা হয় 45 পৰা 50 টকা ন আৰু আচ্ছা আপুনি গ্ৰ'থৰ কাৰণে আপুনি কি দিয়ে বুলি ক'লে গ্ৰ'থৰ কাৰণে স্পেচিয়েলি গ্ৰ'থৰ কাৰণে মানে ইয়াৰ গ্ৰ'থটো যিহেতু আমাৰ নেচাৰেলি গ্ৰ'থ হয় তাৰ কাৰণে কোনো ধৰণৰ স্পেচিয়েলি মাল্টিভিটামিন বা কোনো ধৰণৰ একো দিব নালাগে আচ্ছা আচ্ছা যদি বিশেষ প্ৰব্লেম নহয় আৰু বেমাৰ আজাৰ হ'লে কেতিয়াবা দিয়া যায় অলপ চলপ আচ্ছা আচ্ছা আপুনি ব্ৰুডিং এইবিলাক কৰে ন হয় কৰা যায় আচ্ছা আচ্ছা আৰু এটা ধৰক কেতিয়াবা এনেকুৱা হয়নি ধৰক মানে কিছুমানৰ দেখিছোঁ মানে কি হয় আপোনাৰ মানে দানা খৰচটো মানে বেছি পৰি যায় মানে এজ এ বেচাৰ সময়ত যিমান পাৰে দানা খৰচটো কেতিয়াবা বেছি হৈ যায় মানে যিমান লাগে এইটো কিয় হয় মানে আপুনি কি ভাবে এইটো কেতিয়াবা মানে দানাটো ভালদৰে দিব নাজানিলে মুৰ্গীয়ে ছটিয়াই পেলাই দিয়ে তলত পেলাই দিয়ে যাৰ কাৰণে কি হয় ৱেষ্টেজটো বেছি হয় আৰু তেতিয়া মানে মৰ্টেলিটিটো মুৰ্গীৰ বাঢ়ি যায় মানে যেতিয়া গুৰ লগত লগা দানাটো খাই দিব তেতিয়া বিভিন্ন ধৰণৰ ইনফেকশ্যন হয় ইনফেকশ্যনৰ কাৰণে মৰ্টেলিটি বাঢ়ি যায় যাৰ কাৰণে দানাৰ খৰচটো বেছি হোৱা নহয় কিন্তু মুৰ্গী বিকিলে দামটো কম পায় আৰু আপুনি এটা পোৱালি কিমানকৈ বিকি আছে এতিয়া ডাঙৰ পোৱালি আমি কিলো হিচাপত বিক্ৰী কৰি আছোঁ এতিয়া 400 টকা কিলো 400 টকা কিলো ন আপুনি নিজা ইনকুবেটৰ আছে নেকি ইনকুবেটৰ নাই মোৰ তেনেকুৱা ধৰণৰ কোনো ইনকুবেটৰ নাই মই বাহিৰৰ পৰা পোৱালিটো কিনি আনো লাগিলে কাৰোবাক দি দিওঁ পোৱালি অলপ চলপ কেতিয়াবা যোগান ধৰোঁ আৰু মই নিজৰ কাৰণেও
আচ্ছা আচ্ছা আপোনাৰ ধৰক এতিয়া ধৰক মুৰ্গী পালনৰ ক্ষেত্ৰত মানে আপোনাৰ মানে কেনেকুৱা মানে কণ্ডিশ্যন ৰাখিব লাগে মানে গৰম ঠাণ্ডা তেনেকুৱা কেনেকুৱা ধৰণৰ কণ্ডিশ্যন লাগে মুৰ্গী পোৱালিবিলাকক স্পেচিয়েলি লোকেল মুৰ্গী আপুনি যেনেকৈ লোকেল মুৰ্গী পোহে ন লোকেল মুৰ্গীবোৰক 20-25 দিনলৈকে অলপ হিটত ৰাখিব লাগে হিটত মানে হয় তেওঁলোকৰ গ্ৰথটো কম থাকে যিহেতু সেইকাৰণে অলপ হিটত ৰাখিবলৈ 20-25 দিনলৈকে হিটত ৰাখিবলৈ ন তাৰ কাৰণে আমাৰ লাইটৰ ব্যৱস্থা থাকে লাইটৰ ব্যৱস্থা ন এইবিলাক ন লাইটটো নহয় এই 50 কেজি আছে সেই তাতে আচ্ছা আচ্ছা মানে এজন নতুন কৃষক যদি ষ্টাৰ্ট কৰে তেখেতক কিমান খৰচা পৰিব ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁতে মানে ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁতে আপোনাৰ খৰচ হিচাপত হ'লে পোৱালিখিনি কিনিব লাগিব আৰু দানাৰ খৰচটোৱে যি হয় ধৰকচোন 200 পোৱালি আনিলে আপোনাৰ 20,000-22,000 মান টকা 20,000 হয় আৰু ফিডতো লাগিব এইখিনি মাজত ফিড পোৱালি গোটেইখিনি লাগে 22,000 মান টকাত ওলাই যায় আৰু কি ভেকচিন কৰিব লাগে সাধাৰণতে আমি 6 দিনত ভেকচিন কৰোঁ লাচুতা বুলি কোৱা যায় F1 হয় তাৰপিছত IBDৰ কাৰণে ভেকচিন কৰা যায় 14 দিনত IBD 14 দিন আৰু তাৰপিছত আপোনাৰ বসন্তৰ কাৰণে 21 দিনৰ আমাৰ ভেকচিনটো দিয়া যায় পক্স ভেকচিন আচ্ছা ফাউল পক্স বুলি কোৱা যায় সেই ভেকচিনটো দিয়া যায় বসন্ত নহ'বৰ কাৰণে তাৰপিছত 28 দিনৰ দিনা F1 এটা দিয়া যায় 28 দিন মানে পোৱালি অনাৰ পিছত ন পোৱালি অনাৰ 28 দিন পিছত 28 দিন পিছত যাতে আৰু ৰাণীক্ষেত বেমাৰটো নহয় সেই বেমাৰটো ৰাণীক্ষেতটো নহয় ন আচ্ছা আচ্ছা আপুনি ধৰক এজন মানে নতুন কৃষকে এই মানে ফাৰ্ম প্ৰফেশ্যন হিচাপে ল'ব পাৰে নাই প্ৰফেশ্যন হিচাপে মানে তেখেতে মানে প্ৰাইমেৰী ইনকাম হিচাপে বা যদি বিচাৰে তেখেতে অকলে মুৰ্গী পুহিম বুলি ভাবি তেখেতে ঘৰখন চলাব পাৰে নাই পাৰে হয় ইয়াৰ পৰা ভালে লাভ হয় ভালেখিনি লাভ হয় ন ভালেখিনি লাভ হয় আচ্ছা আচ্ছা ঠিক আছে ধন্যবাদ